নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি মই তোমালোকক এটা গান শুনাম। তোমালোকে ধুনীয়াকৈ শুনিবা আৰু নিজে গাবলৈ চেষ্টা কৰিবা। আহাচোন গানটো গাওঁ। এটা আছিল মস্ত হাতী, কাণ দুখন ডাঙৰ ভাই, চকু দুটা নিচেই সৰু, সুৰ লৰাই যায়। গাটো তাৰ ধোৱা বৰণীয়া, দীঘল দুটা দাঁত, চাৰিখন তাৰ ভৰি আছে, নাই তাৰ হাত। খাই কিন্তু গছ লতা ফল, মকৰা মকৰি খায়। নেজডাল তাৰ নিচেই চুটি, গাটো বিৰাট ভাই। এটা আছিল মস্ত হাতী, কাণ দুখন ডাঙৰ ভাই, চকু দুটা নিচেই সৰু, সুৰ লৰাই যায়। গাটো তাৰ ধোৱা বৰণীয়া, দীঘল দুটা দাঁত, চাৰিখন তাৰ ভৰি আছে, নাই তাৰ হাত। খাই কিন্তু গছ লতা ফল, মকৰা মকৰি খায়। নেজডাল তাৰ নিচেই চুটি, গাটো বিৰাট ভাই। গানটো শুনি গম পালানে কিহৰ গান? হাতীৰ গান, হয়নে? তোমালোকে হাতী নিশ্চয় চিনি পোৱা, আৰু মই তোমালোকক ছবিত দেখাই দিছোঁ হাতী কেনেকুৱা, হাতীৰ কাণ কেইখন, চকু কেইটা তোমালোকে গম পাইছা, নহয়নে? এতিয়া তোমালোকে গানটো ভালদৰে শুনি থাকিবা আৰু ধুনীয়াকৈ নিজে নিজে গাবা। আৰু লগতে তোমালোকক ঘৰৰ ডাঙৰে মা, দেউতা, ককা, আইতা, বা, দাদা আটাই তোমালোকক সহায় কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।